হেল্ল' এভৰিৱান, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ ভালেই। আজি হৈছে উৰুকাৰ ৰাতি সাঁজটোনো কেনেকৈ খাওঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু এয়া মাংস আনিলে, পিঁয়াজ আলু কাটি কৰি ল'লে। তাৰপাছত এয়া হৈছে জালুক জিৰা, ধুনীয়াকৈ এতিয়া পিচি লৈছে। এয়া নহৰু দি দিছে। এয়া পেষ্টটো বনাই হৈ গ'ল আৰু এবাৰ দেখুৱাই দিছোঁ ভালকৈ। ইয়াত কেৰাহীত তেল দিয়া হৈ গ'ল। কেৰাহীখনত মায়ে দালি বনাইছিলে, তো সেইটো কাৰণে কাষত দালিয়ে লাগি আছে। আৰু এইখিনি পিঁয়াজ এতিয়া ধুনীয়াকৈ ভাজি ল'ব। মোৰ ভিডিঅ'টো শেষলৈকে চাব দেই সকলোৱে। এয়া ধুনীয়াকৈ ভাজি লৈছে। এয়া তেলতে অলপ জলকীয়া পাউডাৰ দিয়া হৈছে আৰু এতিয়া মাংসখিনি দি দিয়া হ'ব। গোটেই মাংসখিনি দি দিলে। এতিয়া ধুনীয়াকৈ লৰাই দিব। দেখিব পাইছে, ধুনীয়াকৈ লৰাই আছে। লাহে লাহে লৰাইছে দেই, মইহে অলপমান স্পীড কৰি দিছোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। এয়া মাংসখিনি আধা ভাজি ল'লে। ধুনীয়া এটা কালাৰ উঠি গৈছে ন? এইখিনি আলু দি দিলে। ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ব। এয়া চাওক, ধুনীয়াকৈ আলুখিনি মিক্স হৈ গৈছে। তেজপাতো দি দিয়া হৈছে তাত। এয়া হৈছে চিকেন মছলা, এয়া হৈছে হালধি। এতিয়া ধুনীয়াকৈ লৰাই দিব আৰু এয়া মছলা ধুনীয়াকৈ লৰাই দিলে। এইখিনি লৰাই হৈ গ'ল ধুনীয়াকৈ। এয়া উতলি আছে আৰু ইয়াত নিমখ দি দিছে। এইখিনি আকৌ লৰাই দিছে। ধুনীয়া এটা কালাৰ উঠি গৈছে আৰু ইয়াতে এতিয়া পানী এড কৰি দিছে। কালাৰটো কিন্তু ধুনীয়া আহিছে দেই। এতিয়া এইখিনি আকৌ লৰাই দিছে। অলপ সময় উতলিবৰ বাবে এই ঢাকনাখন মাৰি দিয়া হৈছে। এইখিনি চাব পাৰে উতলি গ'ল। চ' আমাৰ মাংস ৰেডি। আৰু মোৰ ভাত খাবলৈ হৈ গ'ল। চ' মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।